But just in case I'm supposed to speak at last. আরে আপনার দেউতাই ইমান কথা কৰি পেলাই ইমান কষ্ট কৰি পেলাই আপনার মানুষ বনাইছে আপনি যি knowledge, the knowledge that you have earned out of the pain, out of the suffering of your parents, if you don't give it back to your parents, what is the value? What is the meaning of that value? What is the meaning of that education? It is human. Yeah? These major two problems are created, I think, because of lack of speech and value education. So I will be very much eager to say about speech and value education. We always say about quality education, speech education, value education. All these things are very much interrelated. Seminar is one of the most important educational activities in the educational teaching and learning processes, and its main purpose is to get a better insight into the subject. And just because of that, and through this seminar, usually our participants and also the students, they gain knowledge, new knowledge actually, and they get the opportunity also to develop their professional, like the friendships and all. And so they also encourage through this, and just because of that we are just organizing, and especially this is the first time that we are organizing in our this B.Ed college, because previously we have never organized such kind of a national seminar here. So we thought that why not we start this national seminar here, and so that we can continue it in our near future also. Just because of that only we have organized, and then we have chosen the topics this peace and value education, because peace and value education is one of the most vital panacea in the present context, because it can bring the harmony in the society. Social media viral new according to new education policy যেটো এতিয়ালৈকে পাৰ্লিয়ামেণ্টত প্লেছ হোৱা নাই, এই আইনত কৈছে ড্ৰাফ্ট নটো চবকে দিয়া হৈছে। ক্লাছ 9ৰ পৰা 12লৈকে এটা ছেকশ্যন হ'ব, যে ছেকেণ্ডেৰী ছেকশ্যন। তাতে লিখা আছে যি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লয় সেইটো ক্লাছ 9ৰ পৰা আৰম্ভ হ'ব। এতিয়া বড়ো মিডিয়ামটো ক্লাছ 10লৈকে আমি পঢ়োঁ, আমি বড়ো মিডিয়ামে যদি লওঁ তেতিয়াহ'লে ক্লাছ 12লৈকে হ'ব, আৰু আমি ক্লাছ 11ৰ পৰা ইংলিছ পঢ়োঁ। আমি যদি ইংলিছ পঢ়োঁ বুলি কয় তেতিয়াহ'লে ক্লাছ 8ৰ পৰা হ'ব। তো মই জানাত অসমীয়াসকলে অসমীয়া মিডিয়াম পঢ়াসকলৰ কাৰণে ক্লাছ 11-12লৈকে তেখেতসকলে অসমীয়া দি শিকায়, অসমীয়া দি লিখে। এই আইনটো দেখি পেলাই তেখেতসকলে ইমান বছৰ তেনেকুৱা চলি থকা সময়ত বহুত ধৰণৰ উপলব্ধি কৰিছে। তো অসমীয়া সমাজে আজি আলোচনা কৰিছে যে এইটো 11-12লৈকে নগৈ ক্লাছ 8লৈকে পঢ়ি পেলাই ইংলিছ আকৌ লোৱা যাওক, যিটো তেখেতসকলে আলোচনা কৰি আছে। আৰু মই জানাত এইটো কেবিনেট, আসাম গভৰ্ণমেণ্টৰ কেবিনেট ডিচিশ্যন ল'বৰ কাৰণেও এটা প্ৰপ'জাল আহিছিলে। তো এই ইছ্যুটো লৈ পেলাই আমি BTCত মিটিং কৰিছোঁ। বড়ো সাহিত্য সভা আৰু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন তেখেতসকলে অসমীয়াসকলৰ নিচিনা আমাকো 11-12ত বড়ো দি লিখিব পৰা বড়ো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন লাগে বুলি দাবী কৰিছে। তো তাতে আমাৰ অলপ অসুবিধা হৈছে। তো সেইদিনা মিটিঙত তেখেতসকলে কৈছিলে যে ইমপ্লিমেণ্ট এতিয়াই কৰক। মই কৈছোঁ সেইটো জাষ্ট প্ৰথম লানি আলোচনা, তাতে কেনেকৈ শেষ কৰিব, কাৰণ আমি যিটো ডিচিশ্যন ল'ব সেইটো পাৰ্মানেণ্ট হ'ব, যুগ যুগ থাকিব। গতিকে বহুত আমাৰ ষ্টেক হোল্ডাৰ বড়োসকলৰ ইণ্টেলেকচুৱেলসকলে ইছ্যুৰ ওপৰত কোনো জ্ঞানেই নাই, শুনাই নাই। গতিকে এটা ছেমিনাৰ কৰা যাওক, য'ত সকলোকে যিমান পাৰে মাতি দিয়া যাওক আৰু পাৰ্টিচিপেট কৰিবৰ কাৰণে সুযোগ দিয়া যাওক। এই কথাটো মই কৈছোঁ। যেনেকৈ ফেচবুকত দিছে আমাৰ UN একাডেমীৰ প্ৰিন্সিপাল বা এপছৰ নেতাসকলে যেনেকৈ কৈছে যে BTC গভৰ্ণমেণ্টে বড়ো মিডিয়াম উঠাব বিচাৰিছে।
ইংলিছ মিডিয়াম কৰিব বিচাৰিছে। এই মেছেজটো এজন ছাত্ৰ নেতা আৰু এজনী NDPৰ নেতা তেখেতসকলৰ মুখৰ পৰা কেনেকৈ ওলাব পাৰে? তেখেতসকলে কয় যে আমি দেৱনাগৰী দি শান্তি নহয়, দেৱনাগৰী লৈ পেলাই আমি শান্তি নহয় বুলিও কয়। গতিকে তেনেকুৱা দুনাই ছেকেণ্ড টাইম যেনো ডাঙৰ এটা জাতীয় ভুল যেনো নহয়। ইয়াৰ কাৰণেহে মই আলোচনা কৰিবৰ কাৰণে আকৌ এবাৰ সুযোগ দিয়া যাওক, এই কথাটোৱে কৈছোঁ। BTCয়ে বড়ো মিডিয়াম উঠাব, ইংলিছ মিডিয়াম কৰিব, ইয়াতনো কি কথা আহে? কোনো তেনেকুৱা কথা কোৱা নাই। আমি আলোচনাহে কৰিছোঁ যে আজি পৃথিৱীত কি হৈ আছে, এইটোৱে পৰিস্থিতি কি হ'ব, চবেই অপিনিয়নটো দিব। এইটো মিটিঙত আলোচনা কৰা হ'ব, মানে আলোচনা বিলোচনা কৰাৰ পিছতহে তেওঁলোকে ডিচিশ্যনখন লোৱা হ'ব। উইদাউট আলোচনা আপুনি কেনেকৈ ডিচিশ্যন ল'ব? এফচি ক'লে গোটেই বড়ো জাতি ঘূৰিব নেকি? NDP ক'লে গোটেই বড়ো জাতি ঘূৰিব নেকি? বড়ো জাতীয় বিভিন্ন সংগঠন আৰু চবকে সুযোগ দিয়ক। আপুনি এটা ভাষ্য প্ৰদান কৰিছে যিটো বড়োসকলৰ ভাল ভাল মানুহবিলাকে 99% মানে বড়ো মাধ্যমত নিশিকায়। ইয়াৰ কথা আপুনি নিশ্চিতভাৱে দাদা ভালে কৰিছে নেকি? চাওক ভাই, আজি অসমীয়াসকলেও কিবা এটা উপলব্ধি কৰি পেলাই অসমীয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো ক্লাছ 8তে শেষ কৰা যাওক না 12লৈকে লৈ যোৱা যাওক। ইয়াৰ ওপৰত বহুত আলোচনা বিলোচনা কৰিছে, অলৰেডি হোৱাৰ ওপৰতে আলোচনা কৰিছে তেখেতসকলেও। এইটোৰ কাৰণে বড়োসকলে নতুনকৈ ল'বহে গৈ আছে। গতিকে আলোচনা কৰি পেলাই ভাল ডিচিশ্যন লওক, আমি সেইটোকে বিচাৰিছোঁ। যেন পিছত গৈ সেইটো ভুল হৈছে বুলি নকয়। Thank you.